আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই মোৰো ভালেই আৰু আজি যেহেতু দীপাৱলী সেইটো কাৰণে অলপ কিবা কিবি কৰিছোঁ আৰু ৰাতিপুৱাটো ব্লগটো ষ্টাৰ্ট নকৰিলোৱেই এতিয়া কৰিছোঁ আৰু দীপাৱলী শুভেচ্ছাটো আপোনালোকক দি দিওঁ যিদৰে পোহৰ আৰু চাকিৰে এই দুদিন উজ্বলি আছে আমি সদায় এনেকৈ আমাৰ মনবোৰ আমাৰ ঘৰখন উজ্বলাই ৰাখিব লাগে নহয় জানো দীপাৱলীটো এটা উৎসৱহে তথাপিতো সকলোৱে এই উৎসৱটো পালন কৰে সেনেকৈ আপোনালোকৰ সকলোৱে যাতে পালন কৰিছে আৰু এই যেনেকৈ পোহৰৰ উৎসৱটো আপোনালোকৰ জীৱনটো সেনেকৈ ৰঙীন হৈ থাকক সেইটোৱে মোৰ পৰা উইচ আৰু ৰাতিপুৱা ব্লগ কৰা নহ'ল কৈছোৱে যিহেতু মোৰ সদায় সুস্তি এলাহ কৰি থাকোঁতে যায় নহয় সদায় সুস্তিয়ে মানে কামকৈ আচলতে কাম বুলি নহয় এলেহুৱা মই এক নম্বৰ আজি তথাপিতো আৰু কিবা কিবি দিনটো কৰি থাকিলোঁ মোবাইলটো ব্লগটো কৰিব পাৰিলোঁ কিন্তু নকৰিলোঁ এতিয়া চাওক এয়া 5টা বাজিব হ'ল এতিয়া মই ব্লগ ষ্টাৰ্ট কৰিছোঁ লোকে হেক কৰিবলৈ হ'ল কি জানো নেকি মই ষ্টাৰ্ট কৰিছোঁ আৰু একো নাই দেখাই দেখিম আপোনালোকক চাই এইটো দেখাম ৰখিব আপোনালোকক ইণ্টাৰেষ্টিং কিবা এটা এয়া ৰখিব এই এনে আৰু যি টি মই কৰি আছোঁ এয়া এইটো কিহৰ বটল আপোনালোকে গম পাইছেনে আমুল কুলৰ বটল এই আমুল কুলৰ বটলতে এই লাইটখিনি সুমিয়াই দিছোঁ আৰু বনি গ'ল ভেৰি চিম্পল কৰি একো লাভ নাই যিহেতু ৰুমত লাইট জ্বলাই থ'বই লাগিব নহয় জানো এতিয়া ৰুমৰ পৰা ওলাওঁ বাহিৰত চাকি বন্তি জ্বলাব লাগিব ৰংগলী বনাইছোঁ আপোনালোকক দেখাম এনে আৰু যি টি দেখাই থাকিম আপোনালোকে চাই থাকিব ঠিক আছে আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া চাওঁ আমি চাকি বাতি জ্বলাই প্ৰায় ৰেডি কৰিছোঁ এইফালে এইকেইখন দেখিছেনে ফুল লগা চাকিকেইখন এইখন মই বনাইছোঁ দেই চাই লওক পুৰা ঘূৰি দিয়া চাকি জ্বলাবলৈ গৈ আছোঁ আমি বলা কিন্তু আজি বতৰ বহুত বেয়া ন ৰ'দ দিয়াহেঁতেন মজা লাগিলহেঁতেন কিন্তু ৰাতি বাৰু ৰ'দ নিদিয়ে দিনত দিব লাগিছিলে এটলিষ্ট বৰষুণত তিতিয়ে চাওক আমাৰ লাইটো বেয়া হৈ গ'ল চেণ্ডেল পেণ্ডেল নাই আছে আমাৰ এই লাইটটো বেয়া হৈ থাকিলে বৰষুণ দি এইফালে মিষ্টাৰ গৈ আছে যিহেতু আমাৰ পদূলিটো বহুত দীঘল এইফালে একদম ততেই নাই আৰু ফটকা ফুটা এই আমি গৈ আছোঁ পদূলিলে এয়া মিষ্টাৰে চাকি লৈ আহিছে এয়া আমাৰ কলপুলি এইফালে চবফালে পোহৰ ভালেই লাগিছিলে কিন্তু এই বতৰটো সেইটো আমাৰ ঘৰ এইফালে পদূলি বহুত দীঘল দেই আমাৰ পদূলিটো এয়া কলগছত মিষ্টাৰে ৰাতিপুৱাতে ৰুলে কলজোপা এতিয়া দিব চাকি পৰি যাব আৰু এগছ জ্বলাই দিয়া ইয়াত জ্বলাই দিয়া বঢ়িয়াকৈ জ্বলোৱা একো নাই বতৰ বেয়া সেইটো কাৰণে ইয়াতে জ্বলাই দিয়া একো নাই হৈ যায় বঢ়িয়াকৈ জ্বলোৱা বঢ়িয়াকৈ এইফালে আমাৰ কলগছত লাগি গ'ল চাকি এতিয়া আমি যাওঁ ব'লা
বঢ়িয়া বঢ়িয়া এতিয়া ফটাকা বাড়ি আমাৰ ফটাকা বাড়ি সেইটো সৰুহঁতৰ ঘৰ সেইটো নিহাৰিকাহঁতৰ ঘৰ বৰষুণত তিতি গ'ল চাগে কেনে নজ্বলিলে একো কথা নাই এইফালে গোটেই বৰষুণে এইফালে চাওকচোন ইমান বেয়া দেখাইছে এডাল লাইট বেয়া হৈ থাকিলে মানে চাকি এইফালে মায়ে চাকি দিছে হাইয়া নিহাৰিকা ঘৰ পোহৰ পোহৰ হৈ আছে পুৰা আহিব আৰু দেখাম আপোনালোকক মজা 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 এয়া আমাৰ সৰু আহি গ'ল এতিয়া জিনজিনি জ্বলাইছে জ্বলোৱা জ্বলোৱা ঘূৰোৱা চাই দিয়া এফালে কেনেকুৱা লাগিছে ভাল লাগিছে নাই মানে আমি ফটকা ফুটাবলৈ ভয় কৰোঁ ন সেইটো কাৰণে আমি জিনজিনিয়ে জ্বলাইছোঁ বা ক'ত গ'ল আমাৰ খালে নাই অহা যে কেলে কি হ'ল খতম হৈ গ'ল যে আৰু নাই খতম কৰি দিলোঁ আমি খতম এইফালে কি লক্ষীবম নেকি লক্ষীবম এয়া আমাৰ সৰু আহি গ'ল চাবলৈ কেনেকুৱা লাগিছে সৰু ভাল লাগিছে মই ডেক'ৰেশ্যন কৰিছোঁ ভাল লাগিছে ন এয়া সৰুৱে জিনজিনি জ্বলাইছে এইফালে সিহঁতৰ ঘৰৰ ৰংগলী এখন ডাঙৰে বনোৱা নে সৰুৱে বনোৱা হয় নেকি অ' ৱাও প্ৰ' নিহাৰিকা প্ৰ' দেই এইফালে সিহঁতৰ ৰংগলী এইফালে বনাইছে ইয়াত এইফালে লাইট ৱাহ ৱাহ এইফালে পূজা পালে নাপালে নতুন মোবাইল পালে নাপালে এইফালে চেলফি হ'লে লাজ নাই দিয়া মাৰা চবৰে দিন আজি এইফালে ডাঙৰে জ্বলাইছে কলগছ ভয় কৰিলে নহ'ব টাইম লাগে অলপ এইটো কি হ'ব এতিয়া ছাতিটো দি দিয়ে ইয়াক তিতি আছে এতিয়া আমি গধূলি সৰু এইফালে কোন আছে হেপী দিৱালী আমি চাবলৈ আহিছো আমি দিৱালী চাব আহিছো আমি চাই মস্তি ৱাও ৱাও মজা মজা এইফালে আমাৰ নিহাৰিকা আৰু ডাঙৰ মিলি কি বনাইছে ফটকা ভয়ো নালাগে দেই দিল ডাঙৰ মানুহ একেলগত ফুটাব নেকি অ' মাই গড এয়া নিহাৰিকাই পুৰা মেখেলা চেখেলা দাঙি ফটকা ফুটাইছে ফুটিব নহৈছে মম লাইট চব बढ़िया बढ़िया अच्छा लगा दिवाली खत्म वीडियो तो एंड कर दिसु কৈ দিয়া কি ক'ব লাগিব লাইক কমেন্ট শেয়ার সাবস্ক্রাইব আজিলে তেন্তে বাই বাই না কৈ দিয়া কোন জানো ক'বলে কোন অভাৰ এক্টিং কৰিব নালাগে ভিডিও তো এন্ড কৰি দিয়া আকৌ মই নাজানো ক'বলে ভিডিও তো এন্ড কৰি দিছো ডাঙৰ ধুনিয়া মুখখনেৰে বাই বাই